হেল্ল' এভৰিৱান, আজি আপোনালোকক মই দেখাম আপোনালোকে নিজৰ মোবাইলৰ পৰা পান কাৰ্ড আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকৰ যিটো চাৰ্চ বাৰ আছে ইয়াতে ক্লিক কৰি দিব ই ফাইলিং বুলি। এইটো আহিছে ই ফাইলিং, এইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰথমত যিটো ৱেবছাইট আহি আছে eportal.incometax.gov.in ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ নতুন এটা পেজ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত এনেকুৱা আহি যাব। যোৱাৰ পিছত এই ওপৰত যিটো তিনিটা লাইন দেখা পাইছে আপোনালোকে, এইটো ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত হোম বটনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে কুইক লিংকছ বুলি লিখা আছে। ইয়াতে আপোনালোকৰ ই পে টেক্স, ই ভেৰিফাই ৰিটাৰ্ণ, ভেৰিফাই পান ষ্টেটাছ, বহুত কেইটামান অপশ্যন দিয়া আছে। তো ইয়াতে আপোনালোকে তলত স্ক্ৰল কৰিলে চাব লিংক আধাৰ বুলি এটা অপশ্যন আছে। ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ নতুন এটা পেজ অ'পেন হ'ব এনেকুৱা ধৰণৰ। তো এনেকুৱা পেজ অহাৰ পিছত আপোনালোকৰ দুটা অপশ্যন দিয়া আছে ইয়াতে, পান নাম্বাৰ আৰু আধাৰ নাম্বাৰ। তো আপোনালোকৰ ইয়াতে নিজৰ পান নাম্বাৰ যিখিনি আছে সেইখিনি ফিল আপ কৰি ল'ব। মই ফিল আপ কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ। তো মই এটা পান কাৰ্ড আৰু আধাৰ কাৰ্ড নাম্বাৰ ইয়াতে টাইপ কৰি লৈছোঁ। তাৰপিছত আপোনালোকে ইফালে চাব ৰাইট ছাইডত ভেলিডেট বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লিংক কৰা আছে তেন্তে আপোনালোকৰ এনেকুৱা এটা অপশ্যন আহি যাব যে ইয়ৰ পান কাৰ্ড ইজ অলৰেডি লিংক টু গিভেন আধাৰ নাম্বাৰ। তো মোৰ যিহেতু অলৰেডি লিংক কৰা আছে সেইকাৰণে মোৰ এনেকুৱা অপশ্যন আহি গৈছে। তো যদি আপোনালোকৰ লিংক নাথাকে তেন্তে ইয়াতে আপোনালোকৰ অপশ্যন আহি যাব যে আধাৰ কাৰ্ড লিংক বুলি। তো ইয়াতে ক্লিক কৰি কেনে আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। কৰাৰ পিছত OTP আহি যাব। OTP অহাৰ পিছত OTPটো ফিল আপ কৰি দিব। দিয়াৰ পিছত আপোনালোকে নিজৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লিংক কৰিবলৈ সক্ষম হ'ব। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকৰ কিবা ভাল লাগিছে, ভিডিঅ'টোৰ জৰিয়তে কিবা সহায় হৈছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।